আৰু মাত্ৰ কেইটামান ঘণ্টা তাৰ পিছতে নিৰ্ণয় হ'ব দেশৰ ভৱিষ্যত কোনে মাৰিব শেষ হাঁহি NDA নে UPA সত্য হ'বনে এক্সিট পোল নে হ'ব কিবা চমৎকাৰ কাইলৈ পুৱা 8 বজাৰ পৰা আৰম্ভ হ'ব লোকসভা নিৰ্বাচনৰ ভোট গণনা মুঠ 542টা সমষ্টিৰ ভোট গণনাই নিৰ্ণয় কৰিব কোন হ'ব পৰৱৰ্তী প্ৰধানমন্ত্ৰী কাৰ নেতৃত্বত হ'ব পৰৱৰ্তী চৰকাৰ অসমতো এই ভোট গণনাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে আমিনগাঁৱত থকা ষ্ট্ৰং ৰুমত ভোট গণনা কৰা হ'ব 4টা সমষ্টিৰ বকু ছয়গাঁও হাজো আৰু পলাকবাৰী ভোট গণনা কৰা হ'ব আমিনগাঁৱত আজি আমাৰ এই সাংবাদিক সন্মিলন আমি আহ্বান কৰিছিলোঁ আমাৰ অহা 23 তাৰিখে যি আমাৰ নিৰ্বাচনী গণনা হ'ব আমাৰ গুৱাহাটী সংসদীয় সমষ্টিৰ অন্তৰ্গত কামৰূপ জিলা নিৰ্বাচন প্ৰাধিকাৰীৰ আমাৰ জিলাত 4টা সমষ্টি আছে আৰু এই 4টা সমষ্টিৰ ভোট গণনা কাৰ্য আমাৰ ইয়াতে হ'ব আৰু বাকী আমাৰ গুৱাহাটী সংসদীয় সমষ্টিৰ 10টা সমষ্টিৰ বাকী 4টা মেট্ৰত এটা গোৱালপাৰাত এটা নলবাৰীত আৰু কিন্তু আমি কামৰূপ জিলাৰ উপায়ুক্তজন আমাৰ গুৱাহাটী সংসদীয় সমষ্টিৰ ৰিটাৰ্নিং অফিচাৰো চূড়ান্ত ফলাফল আমাৰ ইয়াৰ পৰা ঘোষণা হ'ব ৰঙিয়াতো ভোট গণনাৰ বাবে ব্যাপক প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে ভোট গণনাৰ বাবে সাজু হৈছে মহকুমা প্ৰশাসন আমাৰ ৰঙিয়া মহকুমাত আমাৰ দুটা এছেম্বলি সেগমেন্ট আছে এটা আন্ডাৰ 8 নং মঙ্গলদৈ SPC আমাৰ 56 কমলপুৰ এছেম্বলি সেগমেন্ট আৰু 57 ৰঙিয়া এছেম্বলি সেগমেন্ট তাৰ কাৰণে আমাৰ দুটা হল প্ৰস্তুত কৰি উলিওৱা হৈছে আপোনালোকে দেখাই পাইছে দুটা হল দুটা এছেম্বলি সেগমেন্টৰ কাৰণে আৰু প্ৰত্যেকটো হলতে আমাৰ 14খনকৈ টেবুল থাকিব তাৰে 14খনতে আমাৰ গণনা একে সময়তে চলি থাকিব আৰু এটা আমাৰ টেবুল এটো আমাৰ বেংকৰ কেচিয়াৰ নিচিনাকৈ আমি ভিভিপেট স্লিপবিলাক কাউন্টিং কৰিবৰ কাৰণে বনাই লৈছো সেই ধৰণে হ'ব আৰু আমি ইতিমধ্যে ইয়াৰ কাৰণে বিভিন্ন চৰকাৰী বিষয়াসকলক আমি নিয়োজিত কৰিছো কাউন্টিংৰ কাৰণে শিলচৰ সমষ্টিৰ ভোট গণনাৰ বাবে সম্পূৰ্ণ কৰা হৈছে সকলো প্ৰস্তুতি তেজপুৰতো ভোট গণনাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে ষ্ট্ৰং ৰুমত বিৰামহীনভাৱে ভোট গণনাৰ বাবে সাজু হৈছে জিলা প্ৰশাসন নিৰ্বাচনী আয়োগে যিমান নীতি নিৰ্দেশনা দিছে সেইমতে সম্পূৰ্ণ আমি ব্যৱস্থা কৰিছো আৰু গণনা কাৰ্য স্মুথলি হৈ যাব আমি সকলোৰে কোঅপাৰেচন পাম আৰু প্ৰত্যেক কোঅপাৰেচন দি আমি ধুনীয়াকৈ পাৰিম বুলি আশাবাদী সুৰক্ষা ব্যৱস্থা কটকটীয়া সুৰক্ষা ব্যৱস্থা আছে তিনিখলপীয়া সুৰক্ষা ব্যৱস্থা আছে ভিতৰে বাহিৰে প্ৰত্যেকখিনি যিখিনি নিৰ্দেশনা আছে সেই নিৰ্দেশনা গোটেই পালন কৰা হ'ব আৰু তেজপুৰতো এনেও দিগদাৰ নাই আগে পিছে আমি স্মুথলি কৰি আহিছো অভিজ্ঞতা আছে আৰু সেই সুৰক্ষা ব্যৱস্থাৰ মাজেদি ৰাইজৰ সহযোগৰ মাজেদি আমি ধুনীয়াকৈ পাৰিম নিৰ্বাচনৰ ফলাফলক লৈ উৎকণ্ঠিত হৈ আছে বিভিন্ন সমষ্টিৰ প্ৰাৰ্থীসকলো কৰিছে মিছলিড কৰিছে গতিকে সেইকাৰণে মোৰ আশংকা হৈছে যিমানখিনি আমি পাম বুলি আশা কৰিছোঁ সিমানখিনি নাপাম কিন্তু জিকাটো নিশ্চিত হয় উৎকণ্ঠা নাই বিশ্বাস আছে অতি বিশ্বাসীও নহয় মোৰ কোনো উৎকণ্ঠা নাই টেনশ্যন নাই ৰাইজে ভোট দিছে EVMত ইতিমধ্যে বন্দী হৈ গ'ল যি হ'ব হ'ব কিন্তু এটা বিশ্বাস যে জনসাধাৰণৰ সঁহাৰিটো দেখি পেলাই খুব মানে মাৰ্জিনটো যোনে যি নকওক ডাঙৰ মাৰ্জিনত কোনেও জয়ী হ'ব নোৱাৰিব ব্যুৰো ৰিপৰ্ট আসাম টক্স